নমস্কাৰ বন্ধুসকল, বাস্তু ঋতুলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ মই। আপোনালোকৰ কিবা কোৰ্ট কেছ চলি আছে নেকি? হয়তো সেইটো কেছ আপোনাৰ মাৰ্ডাৰো হ'ব পাৰে, বা কিবা মাটিক লৈ পেলাই হ'ব পাৰে, বা কিবা কাজিয়া হ'ব পাৰে, বা কিবা ডিভোৰ্চ কেছ চলি আছে নেকি? আপুনি সেই কেছটো অতি সোনকালে শেষ হোৱাটো বিচাৰিছে নেকি? যদি শেষ হোৱাটো বিচাৰিছে বন্ধুসকল, এই ভিডিঅ'টো মই একদম শেষলৈকে চাব। মই গোটেই ডিটেইলছত আজি আপোনালোকক মই ক'ম। তেতিয়াহ'লে বন্ধুসকল, দেৰি নকৰি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি মোৰ চেনেলটো ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাব, যাতে যিকোনো ভিডিঅ' দিলে মই আপোনালোকৰ প্ৰথমতে পায়। যদি বন্ধুসকল আপোনাৰ এনেকুৱা ধৰণৰ যদি কোৰ্ট কেছ চলি আছে, তেন্তে তেনেকুৱা ধৰণৰ নথি পত্ৰবিলাক বা কোৰ্ট কেছৰ লগত জড়িত যিখিনি কাগজ পত্ৰ, ডকুমেণ্টছবিলাক আপোনালোকে এটা সঠিক দিশত ৰাখিব লাগিব। যদি আপুনি বাস্তু অনুকূল যদি দিশত ৰাখিছে, তেতিয়া অতি সোনকালে আপোনাৰ সেই কেছটো শেষ হৈ যাব। কিন্তু বহুতোকে দেখা পোৱা গৈছে, এনেকুৱা ধৰণৰ কেছ চলি থকা ডকুমেণ্টছবিলাক কি কৰে, বহুতে মন্দিৰত থৈ দিয়ে। তেওঁলোকৰ ঘৰৰ ভিতৰতে যিকোনো এটা সৰু মণ্ডপ, সৰু যিটো মন্দিৰ বনোৱা থাকে, তাত থৈ দিয়ে। যিহেতু আমি জানো যে মন্দিৰটো নৰ্থ ইষ্ট কৰ্ণাৰত থাকে, তো নৰ্থ ইষ্ট কৰ্ণাৰত সেইখন থৈ দিয়ে। একচুৱেলি সেইটো একেবাৰে বেয়া, তেনেধৰণে থোৱাটো একেবাৰে উচিত নহয়। কিন্তু বহুতে এটা মানুহৰ ভুল ধাৰণা যে তেওঁলোকে ভাবে যে মই এইটো মন্দিৰত থৈ দিছোঁ ভগৱানৰ লগত, মোৰ কেছটো সোনকালে শেষ হৈ যাব। কিন্তু সেইটো একেবাৰে ভুল। আমি সেই ডকুমেণ্টছখন যদি ভগৱানৰ মন্দিৰত থৈ দিওঁ, আমি ভগৱানক পূজা কৰোঁ, তাৰমানে আমি লগতে কি কৰিছোঁ, সেই ডকুমেণ্টছখনকো পূজা কৰা হয়। আৰু তেনেকুৱা এটা আপুনি যিটো নকাৰাত্মক এটা বস্তু পূজা কৰা আপোনাৰ তাৰ ফলটো কি পাব, সেইটো আপোনালোকে নিজে জানে। আৰু দ্বিতীয়টা কথা হ'ল কি, আমাৰ নৰ্থ ইষ্ট যিটো কৰ্ণাৰটো খুব এটা পজিটিভ ভাইব্ৰেশ্যনৰ জেগা হয়, এইডোখৰ পজিটিভ এনাৰ্জিৰ জেগা হয়। তো গতিকে সেই জেগাডোখৰত যদি তেনেকুৱা ধৰণৰ এটা নকাৰাত্মক এটা বস্তু কেছৰ লগত জড়িত ডকুমেণ্টছখন যদি তাত থৈ দিয়ে, তো আমাৰ সেই এনাৰ্জিখিনি গোটেই ঘৰটো স্প্ৰেড হোৱাত, এনাৰ্জিখিনি অহাত বহুত বাধা প্ৰদান হৈ পৰে। গতিকে আপুনি তেনেকুৱা ধৰণৰ ডকুমেণ্টছ কেতিয়াও মন্দিৰত ৰাখিব নালাগে। গতিকে তাৰ একেবাৰে সঠিক দিশটো আপুনি ক'ত ৰাখিব লাগে, ভালদৰে শুনিব। তাৰ একেবাৰে সঠিক দিশটো বন্ধুসকল, আপোনালোকে নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখিব। হয় বন্ধুসকল, আপুনি বায়ু কৰ্ণাৰত ৰাখিব। তো বায়ু কৰ্ণাৰত ৰাখিলে নথি পত্ৰবিলাক আপোনালোকৰ কেছখন অতি সোনকালে শেষ হৈ যাব। আৰু আপোনালোকে দক্ষিণ দিশতো নাৰাখিব। দক্ষিণ দিশত ৰাখিলে আপুনি বহুত দেৰিলৈকে একদম চলিব কেছটো। আৰু অগ্নিকোণতো নাৰাখিব। সেইটো নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখক, তেতিয়া অতি সোনকালে আপুনি এই কেছটোৰ পৰা আপুনি পৰিত্ৰাণ পাব। আৰু বিভিন্ন ধৰণৰ এনেকুৱা ডকুমেণ্টছ আছে, আমি সদায় এইটো দিশ অনুযায়ীহে ৰাখিব লাগে। বাস্তুৱে যিটো দিশত ইয়াৰ নিৰ্ধাৰণ কৰা আছে, সেইটো দিশতে থ'ব লাগে। বিভিন্ন এই তত্ত্ববিলাকৰ এডোখৰ বিশেষ জেগা আছে থোৱাৰ কাৰণে, আৰু আমি সেই বিশেষ জেগাডোখৰত সেই বস্তুটো যদি থৈ দিওঁ, সেই এলিমেণ্টটোৱে কি হয়, এটা ছেটিছফাই পায়। তেতিয়া আমি কি পাওঁ, কমফৰ্টেবল পাওঁ। তো এইটোৱে হ'ল মেইন বাস্তুশাস্ত্ৰৰ মূল মন্ত্ৰ। যিদিনাখন আপুনি কোৰ্টৰ কেছ যদি কৰে, তো আপোনাৰ পক্ষত যদি থাকিব লাগে সেই কেছটো, আপোনালোকে আৰু এটা কাম কৰিব পাৰে, আপুনি দেৱগুৰু বৃহস্পতিক আপুনি খোজ কৰিব লাগিব। আপোনালোকৰ যদি কোৰ্ট কেছ চলি আছে, তেতিয়াহ'লে আপোনালোকে জ্যোতিষী এজনৰ কাষ চাপক, আৰু আপোনাৰ যদি দেৱগুৰু বৃহস্পতি বেয়া হৈ আছে, আপুনি ঠিক কৰক। আৰু দেৱগুৰু বৃহস্পতি খোজ কৰিবৰ কাৰণে বহুতো ধৰণৰ উপায় আছে। তাৰ ভিতৰতে তেখেতৰ কিছুমান মন্ত্ৰ আছে। দেৱগুৰু বৃহস্পতিৰ মন্ত্ৰটো আপুনি 3বাৰ বা 5বাৰমান আওৰাব পাৰে। সেইটো আপুনি সদায় কৰিব পাৰে, একদম ল'ব পাৰে। আৰু এটা খুব ধুনীয়া এটা উপায় আছে, আমাৰ বাস্তুসন্মত উপায় হয় এইটো। আপোনালোকে ঘৰত যদি আপোনাৰ ঈশান কোণত যদি আপুনি কলগছ আছে, ঈশান কোণত একজেক্টলি নাথাকিলেও যদি পূব দিশত আছে, তেতিয়াও চলি যাব। আপোনালোকে যদি কলগছজোপাৰ গুৰিখিনি খুব ধুনীয়াকৈ চফা কৰিব, আৰু পৰাপক্ষত সেইফালে আপুনি বেয়া বস্তু বা পাচাব নকৰিব, ভালকৈ ৰাখিব জেগাডোখৰ। তাত আপুনি এটলিষ্ট বৃহস্পতিবাৰে তাত অকণমান সেৱা এটা জনাই আপুনি এটা সেন্দুৰ ফুট এটা লগাওক কলগছজোপা, আৰু নিজেও এটা ফুট ল'ব। আৰু তেতিয়া আপুনি দেৱগুৰু বীজ মন্ত্ৰটো পাৰিলে 3বাৰ বা 4বাৰমান আপুনি উচ্চাৰণ কৰিব। তো তেনেকুৱা ধৰণৰ যদি আপুনি কৰে, আপোনাৰ দেৱগুৰু বৃহস্পতি বহুত খোজ হৈ থাকে। এতিয়া যিকোনো ধৰণৰ কেছ কোৰ্টত চলি থকাটো সদায় সত্যৰ সদায় জয়। দেৱগুৰু হ'ল সত্য গ্ৰহ এটা গতিকে আপোনাৰ ফালেহে আপোনাৰ থাকিব পাৱাৰটো। আৰু যিসকলৰ দেৱগুৰু বৃহস্পতি বেয়া, তেওঁলোকে জ্যোতিষীহঁতে পুখুৰাজ ষ্টোনটো আপুনি লগাব পাৰে। পুখুৰাজ ষ্টোন লগালে আপোনাৰ একদম অতি শীঘ্ৰে ফল পায়। গতিকে আপোনালোকে এইটো লগ্ন অনুযায়ী এইটো লগাব লাগে, এইটো আপোনালোকে চাই ল'ব। আৰু আপুনি সদ্যহতে এইটো নিয়ম কৰিব। বৃহস্পতিবাৰে আপুনি সৰুকৈ ফুট এটা হ'লেও হালধি ফুট এটা লগাব। আৰু হালধিটো আপুনি আপোনাৰ ৰান্ধনি ঘৰৰ পৰা যিটো সদায় চব্জি বনাই থাকে, তাৰ পৰা নল'ব। তাৰ বাবে সৰুকৈ এক্সট্ৰাকৈ হালধি অলপ কিনি আনি আপুনি সৰু টেমা এটা ৰাখি থৈ দিব। আৰু সেইটো আপুনি যিদিনাখন আপোনাৰ কেছ পৰে, সেইদিনাখনো আপুনি ধুনীয়াকৈ আপোনাৰ ইষ্ট দেৱতা পূজা কৰি আপুনি হালধীয়া ফুটটো লগাই যাব পাৰে।
দেৱগুৰু বৃহস্পতিৰ নাম লৈ পেলাই। এতিয়া নিশ্চয় আপোনাৰ কেছখনত আপুনি জিকিব, যদি আপোনাৰ কেছ তেনেকুৱা ধৰণৰ চলি আছে। মানে এই নিয়মটো কেৱল আপোনাৰ সেই কোৰ্টত জিকাৰ কাৰণে অকল কাম নিদিয়ে। এই নিয়মটো যদি আপুনি কৰে, যদি আপোনাৰ টকা পইচা একেবাৰে হাতত নাইকিয়া হৈ গৈছে, তো আপোনাৰ সেইটো বহুতখিনি কোনোবা এটা উৎসৰ পৰা হ'লেও বা ক'ৰবাৰ পৰা হ'লেও আপুনি যেনিবা পইচা কিবা জোৰা মাৰিব পৰা নাই, তো কোনোবা এটা উৎসৰ পৰা হ'লেও আপুনি সেই পইচাটো জোৰা মাৰিব পাৰে বা পইচাটো পাই যায় আপুনি। একেবাৰে যদি আপোনাৰ একদম কঙাল হৈ যায়, আপুনি সেই নিয়মটো কৰি পেলাই আপুনি নিজে চাব পাৰে। তো আৰু বহুত ধৰণৰ ডকুমেণ্টছ আছে, এইবিলাকৰ বিষয়ে মই ভিডিঅ' বনাম। নহ'লে একেটা ভিডিঅ'তে বনালে কি হয় বন্ধুসকল, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় আৰু আপোনালোকে অলপ আমনি পোৱা যেন লাগে। গতিকে মই আৰু বিভিন্ন ধৰণৰ ডকুমেণ্টছবিলাক বিভিন্ন মানে ডাইৰেকশ্যন ৱাইজ এইটো ৰাখিব লাগে, তাৰ ওপৰতো মই ভিডিঅ' বনাম বন্ধুসকল। আৰু বন্ধুসকল মোৰ এই ইউটিউব চেনেলটোৰ বাহিৰে এটা ফেচবুক পেজ আছে আৰু লগতে ইনষ্টাগ্ৰাম একাউণ্ট এটাও আছে। তাতো মই মানে এই শ্বৰ্ট ভিডিঅ'বিলাক দি থাকোঁ। কিবা এটা যদি মানে থাকি যায় ইম্পৰ্টেণ্ট কথা, তেতিয়া মই শ্বৰ্টৰ যোগেদি সেই কথাটো মানে কৈ দিওঁ। গতিকে মোৰ এই লিংককেইটা দিয়া আছে, আপোনালোকে তাতো গৈ পেলাই ফ'ল' কৰিব, ফেচবুকতো ফ'ল' কৰিব, ইনষ্টাগ্ৰামতো ফ'ল' কৰিব। তো বন্ধুসকল আজি বেছি নকওঁ, পুনৰ এতিয়া আকৌ ভিডিঅ' লগ পাম। ধন্যবাদ।